वेलकम बैक टू माय यूट्यूब चेनेल और सकलोके गुड मर्निंग। एतिया रातिपुवा होइसे हेकारणे सबलोके गुड मर्निंग एटा दि दिसु और आज बहु दिনৰ पाছত आसलते एटा ভিডিঅ' লৈ আহিছো। কথাটো হৈছে কি আজি হৈছে কলেজ বন্ধ, গতিকে কলেজ বন্ধ আছে। আজি গুৰু নানকৰ বাৰ্থডে, গতিকে আজি কলেজ বন্ধ দিছে আৰু আজি ৰাস মানে ৰাস হয়তো কালিৰ পৰাই লাগিছে ৰাস পূৰ্ণিমা, কিন্তু আমাৰ ইয়াতে আজি পাতিছে ৰাস, পাতিব মানে পতা নাই, গতিকে গধূলিলে পাতিব ৰাস আৰু এতিয়াতো ৰাতিপুৱা হৈ আছে। সো মই ভাবিলোঁ কি আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ ৰাসখন অকণমান পাৰিলে দেখুৱাই দিম। সো মই সেইকাৰণে আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ কলেজ থাকিলে প্ৰায় এনেকৈ ব্লগ বনোৱা নহয়েই। মাজে মাজে মই শ্বৰ্টছ ভিডিঅ'বোৰ দি আছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু ভিডিঅ' চাইছেও বাৰু। যোনে যোনে মোৰ ভিডিঅ' চাই লাইক কৰে, মোৰ ডেইলি ভিউৱাৰ্ছ সেইসকলক মোৰ ভিডিঅ'ৰ জৰিয়তে মই থেংক ইউ জনাইছোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ ডাল পুৰি। আচলতে ডাল পুৰি বা পৰঠা কিবা এটা বনাম, কিবা এটা ভাল খাবলৈ মন গৈছে। কথাটো হৈছে কি মানে সদায় কলেজ থাকে ন, বনোৱা নহয় মানে ভাত ভাজি কিবা এটা বনাই খাই যোৱা হয়। কিবা এটা কেতিয়াবা ভাল খাবলৈও মন যায়, কিন্তু সময়ৰ কাৰণে বনোৱা নাযায় বাৰু। গতিকে এতিয়া মই বনাম আৰু বনোৱাবিলাক নেদেখাওঁ আপোনালোকক, গধূলালৈকে ৰাসখনো দেখুৱাব লাগিব। ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাই থাকিব আৰু আপোনালোকে জনাব কমেণ্টত আপোনালোকৰ সেইফালে ৰাস পাতিছে নাই। অথনি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, তাৰপাছত মই পাহৰি থাকিলোঁ যে মই ভিডিঅ' ব্লগ কৰি আছিলোঁ বুলি। হঠাৎ মনত পৰিল, মই দুপৰীয়া ভাত পানীও খালোঁ বাৰু। আৰু এতিয়া প্ৰায় 3টামানে বাজিল, ইভিনিঙে হৈ গ'ল আৰু মই যাবলৈ ওলাইছোঁ বজাৰলৈ। বজাৰত অকণমান কাম আছে আচলতে মোৰ, আৰু বজাৰত গৈ ভিডিঅ' কৰিব নোৱাৰিম। বজাৰত এনেই কেইটামান বস্তু কিনিম, সেইকেইটানো কি দেখুৱাম, গতিকে মই আৰু ভিডিঅ' নবনাওঁ। একেবাৰে আপোনালোকক মই পিছতকৈ লগ পাম। সন্ধিয়া ৰাসলৈ যাম ন, তো ৰাসখনো দেখুৱাবলৈ আছে আপোনালোকক। আজি ভিডিঅ'টো চাগে আপোনালোকে কাইলৈ পাব, নহ'লে আজি ৰাতিও পাই যাব পাৰে বাৰু। গতিকে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব, একেবাৰে স্কিপ নকৰিব, গতিকে চাই থাকক। তাত গৈ পালোঁ আৰু এতিয়া ভইচ কভাৰ কৰিবলগীয়া হৈছে, কিয়নো তাতে বহুত হাল্লা হৈ আছিল সেইকাৰণে। গতিকে আপোনালোকে এতিয়া ৰাসখন উপভোগ কৰক, চাই থাকক। মণিপুৰ নাচে, মণিপুৰ হ'লে জানে দেখিবলৈ।
হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেৰণা